নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই শীতকালত খুব বেছিকৈ ফুল দিয়া ফুলসমূহ চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু এই দেখুওৱা ফুলসমূহ গোটেইখিনি মোৰ ঘৰতে ফুলিছিলে। এইজোপা হৈছে ভাৰবেনা। ফুলি থাকিলে ইয়াক খুব ধুনীয়া দেখা যায় আৰু গোটেই টাবটোৱে ভৰ্তি হৈ ফুলে। দ্বিতীয়তে এইজোপা চিনেনেৰিয়া, আৰু এই ফুলজোপা ফুলিবৰ সময়ত গোটেইখিনি অকল ফুলেই দেখা পোৱা যায়। ইয়াৰো বিভিন্ন ৰঙৰ আহে। ৩ নম্বৰত এইজোপা হৈছে ইম্পেশ্যনো বিভিন্ন ৰঙৰ আহে। আৰু ইয়াৰে এটা উন্নত ভেৰাইটিছ হৈছে ছান ইম্পেশ্যন। এইজোপা হৈছে পেঞ্চি। ইয়াক আমি অসমীয়াত পখিলা ফুল বুলিও কওঁ। ইয়াৰ বিভিন্ন ৰঙৰ পোৱা যায় আৰু ফুলসমূহ ফুলি থাকিলে পখিলা পৰি থকা নিচিনাই লাগে। আৰু এইজোপা হৈছে পিটুনিয়া। এইজোপাও বহুত ফুল দিয়ে। শীতকালত আমি প্ৰত্যেকৰ ঘৰত এজোপা পিটুনিয়া ৰখাটো খুব প্ৰয়োজনীয়, আৰু ফুলি থাকিলে বহুত ধুনীয়া দেখে। আৰু এইজোপা হৈছে ডালিয়া। ডালিয়াও বহুত ধুনীয়াকৈ ফুলা দেখা যায়, আৰু ইয়াৰো বিভিন্ন ৰঙৰ পোৱা যায়। এইজোপা হৈছে ফ্লক্স। ফ্লক্সটোতো বহুত ফুল ফুলা দেখা যায়। এই ওপৰৰ শাৰীত থকাখিনি ফ্লক্স হয়, তলৰখিনি পিটুনিয়া হয়, আৰু গোটেইখিনি মোৰ ফুলনিতে ফুলিছিলে। আৰু এইজোপা হৈছে মোৰ আটাইতকৈ ফেভৰেট ইন্দ্ৰমালতী ফুল, যাক আমি কিষামথিমাম বুলি কওঁ। ইয়াৰ বিভিন্ন কালাৰত পোৱা যায় আৰু বহুত ভেৰাইটিছ পোৱা যায়। এইখিনি হাইব্ৰিড ভেৰাইটিছ হয়, এইখিনি পিম্পম ভেৰাইটিছ হয়। আৰু ফুলি থাকিলে গোটেই টাবটো ফুলেৰে ভৰ্তি হৈ থাকে। ইয়াৰ পিছত এইজোপা দেখাইছোঁ কলাঞ্চো হয়। ইয়াৰো বিভিন্ন ৰঙৰ পোৱা যায়। বৰ্তমান মোৰ ওচৰত ৰঙা কালাৰটোহে আছে। এইজোপা হৈ গৈছে ইউফেৰিয়া মিডি। এই ফুলজোপা ফুলি থাকিলেও বহুত ধুনীয়া দেখি। এইজোপা হৈছে পইনচেটিয়া। ইয়াৰো বিভিন্ন কালাৰ পোৱা যায়। এজোপা ৰঙা আৰু গুলপীয়া হয়। আৰু এজোপা ফুল হৈছে ডাইনথাছ। ডাইনথাছো খুব ধুনীয়াকৈ ফুলে। আপোনালোকে এই ফুলসমূহ অহা বছৰৰ কাৰণে গোটাব পাৰে। এইজোপা হৈছে বেগুনভিলিয়া। ইয়াৰো বিভিন্ন ৰঙৰ পোৱা যায় আৰু ফুলি থাকিলে খুব ধুনীয়া দেখি। আৰু এই দূৰত দেখাখিনি এইখিনি হৈছে ইনকা মেৰিগ'ল্ড হয়, খুব চাপৰতে ফুলে। এইজোপা হৈছে চেলভিয়া। ইয়াৰো বিভিন্ন ৰঙৰ পোৱা যায়। আৰু এইজোপা হৈছে কেলেণ্ডুলা।